অন্তৰংগ আলাপৰ বাবে প্ৰিয়জনৰ অভাৱ বৰ নিসংগময়। সেইবাবেই মনৰ মাজতেই কল্পনা কৰি লওঁ এজনী কাল্পনিক প্ৰেয়সীক আৰু কথা পাতোঁ মই তাইৰ সৈতে। এই কাল্পনিক প্ৰেয়সীজনীৰ লগত কথা পাতোঁতে প্ৰশ্নবোৰো মোৰ, আকৌ উত্তৰবোৰো মোৰ। এনেকৈ যদি মই বাহিৰত অকলে অকলে কথা পাতি থাকিলোঁ হয়, মানুহবোৰে চাগে মোক পাগল বুলি ক'লে হয়। এতিয়া আপোনাৰো জানিবলৈ মন গৈছে চাগে ন, যে এজনী কাল্পনিক প্ৰেয়সীৰ সৈতে অন্তৰংগ আলাপ কেনেকুৱা হ'ব পাৰে। শুনাম, নিশ্চয় শুনাম, কিন্তু এটা চৰ্ত, পাগল বুলি নক'ব আকৌ দেই মোক। মই সুধিম তাইক, কি কৰিছা? তাই প্ৰত্যুত্তৰত ক'ব, নাই এনেই আছোঁ। মই সুধিম, তেনে খিৰিকীৰে কি চাই আছা? গছ, চৰাই নে অৰণ্য? চৰায়ে গাইছে নহয় গান তোমাৰ কোঠাৰ কাষৰত। ময়ো গাইছোঁ সংগোপনে বুকুৰ ভিতৰে ভিতৰে গণনাহীন শূন্যতাৰ গান। তুমি বাৰু বুজি পোৱানে আৰণ্যক অনুভূতি? বাহিৰত প্ৰথম জাক বৰষুণ বসন্তৰ তিতিবলৈ মন যায়নে বাৰু তোমাৰ? আজি মনত পৰিছে মোৰ চিনাকি নদীলৈ। তাই হয়তো অকণমান আচৰিত হ'ব আৰু সুধিব মোক, জীৱন আৰু নদীৰ সম্বন্ধ। আৰু অলপমান খং কৰি চাগে তাই মোক ক'ব, কিনো আবুল তাবুল বকি আছা এই সেউজীয়া কথা। মই তাইক তেতিয়া ক'ম, জীৱনৰ সৈতে নদীৰ সম্বন্ধ তুমিতো নুবুজা মোৰ সোণালী কবিতা। নদীৰ সময় নাই, নিৰৱধি হৈ বৈ যায়। আচলতে কোনো ৰৈ নাথাকে কাৰো বাবে, তুমিওতো নাথাকে আজি ৰাতিৰ এই ৰজনীগন্ধা। কাৰনো গৰজ পৰিছে? আচলত জানো কোনোবাই গাঁঠি ৰাখিব পাৰে কাৰোবাৰ ভাল পোৱা? তাই মোৰ ফালে চাই হয়তো প্ৰশ্ন কৰিব, কিয় কৰিছা আজি বেদনাৰ মহাকাব্য? মই তাইক বুকুৰ মাজলৈ টানি আনি ক'ম, ধেই আকৰিজনী, এয়া কাব্য নহয়, স্মৃতি। এনে কিছু স্মৃতি থাকে জীৱনত, যাৰ সোৱাদ অকলে ল'ব লগা হয়, যেতিয়া নিসংগতা হৈ পৰে নিৰ্মম আত্মীয়। বুকুৰ মাজৰ পৰা তাই ওলাই আহি অভিমান কৰি ক'ব, আকৌ তোমাৰ সেই কবিতা। বুকুৰ মাজলৈ আকৌ এবাৰ তাইক টানি মই ক'ম, এয়া কবিতা নহয়ও আকৰি, এয়া উন্মাদ সংলাপ। সাগৰৰ পাৰত কেতিয়াবা জানো নদীলৈ মনত পৰে? তুমি হাঁহিছা, ঠিকেই, পাহাৰৰ মাজতেইতো নদীয়ে হাঁহে। নকলেও বুজি পাওঁ তোমাৰ হৃদয়ৰ কথা। আজি আকাশৰ অবিৰাম অশ্ৰুপাত, এই মেঘক চিঞৰি ক'বলৈ মন যায় মোৰ, অ' মেঘ, মোৰো আছে বিষণ্ণতা, বিষাদৰ কৰুণ প্ৰাৰ্থনা। তাই চাগে থতমত খাব, কি হৈছে এইবোৰ? এবাৰ নদী, আকৌ এবাৰ মেঘ, সপোন নে বাস্তৱ এয়া? তাই খেলি মেলি লাগিব। মই ক'ম তাইক, বাস্তৱ এয়া, সপোনো যে এক নিৰ্মম বাস্তৱ। সপোনৰ সোণালী স্মৃতি, বাস্তৱৰ অসীম বিস্তৃতি। আৰু এনেকৈ সমাপ্ত কৰিম এই কাল্পনিক প্ৰেয়সীৰ লগত কৰা মোৰ অন্তৰংগ আলাপটো। এও মোৰ বাবে এটা সপোন, বাস্তৱ হ'বলৈ এতিয়াও বহুত দূৰ। এই কাল্পনিক প্ৰেয়সীজনীৰ স্থান যদি কোনোবাই ল'ব বিচাৰা, তেতিয়াহ'লে তলত ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে, ফ'ল' কৰিবা। কোনে জানে কেতিয়া কি বা হৈ যায়।